তো হেল্ল' গাইজ, ৱেলকাম বেক টু কেণ্ডিজ ব্লগ। তো কেণ্ডিজ ব্লগত সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আপোনালোকৰ মাজত আহিছোঁ। আপোনালোকে হয়তো ভাবি আছে যে কি হ'ল, ইয়াৰ চেনেলটো মাৰা চাৰা গ'ল নেকি, এনেকুৱা বুলি ভাবি আছিলে। চ' নাই যোৱা। চ' মই বিশেষ কামৰ কাৰণে অলপমান বিজি আছিলোঁ। তো সেইকাৰণে ভিডিঅ' আপোনালোকক দিব পাৰিছিলোঁ বা সেনেকুৱা কোনো কণ্টেণ্টো নাছিল। তো আপোনালোকে জানে মই বহুত ব্যস্ত থাকোঁ। কিছুমান ভাল কণ্টেণ্ট পালেহে দিওঁ আৰু এনে যা তা কণ্টেণ্ট যা তা হেৰিত যাবৰ কাৰণে হেৰি নাপায়। আৰু মোৰ যিহেতু যে নতুন চেনেল প্ৰগ্ৰেছ হৈ আছে, ঘৰত এডভেঞ্চাৰত গ'লেহে মই ভিডিঅ' দিওঁ, ঘৰত থাকিলে তেনেকুৱা টাইপৰ ভিডিঅ' নবনাওঁ মই। চ' যা নহওক, এইটো আপোনালোকে জানে এইটো শাওনৰ মাহ। তো শাওনৰ মাহটো খুব পবিত্ৰ মাহ আমাৰ হিন্দুবিলাকৰ প্ৰতি। চ' আপোনালোকে জানে। আৰু বিশেষকৈ সোমবাৰকেইটাতো ক'বই নালাগে। সোমবাৰকেইটাতো যিমান মহাদেৱৰ শিৱ বাবাৰ যিমান থান আছে, যিমান মন্দিৰ আছে, চবতে মন্দিৰত তাতে ভক্ত ঠাহ খাই থাকে। তো সেই ভক্তৰ মাজত আমিও আজি সমাগম হ'বৰ কাৰণে গৈ আছোঁ। আপোনালোকে জানে, আপোনালোকে দেখি আছে সকলোৱে যে বলবমত যায় সোমবাৰে সোমবাৰে ৰবিবাৰ যায়। চ' আজি ৰবিবাৰ হ'ল, মই ভিডিঅ'টো বনাই থকা টাইমটো ৰবিবাৰে। চ' ৰবিবাৰে আমি গোটেই আমাৰ লগৰকেইটা আমি এনেকৈ যাম, বলবমত যাম। চ' বলবমত কি কৰোঁ কি নকৰোঁ আপোনালোকক তাৰে মাজত অলপ দেখাম। আৰু এইটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বলবমত। মই ইয়াৰ আগতে বলবমত গৈ পোৱা নাই। চ' আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। তো মই ড্ৰেছ পাতি কৰি লৈছোঁ। চ' আপোনালোকে দেখা পাইছে মোক ড্ৰেছ পাতি কৰি লৈছোঁ। চ' কেনেকুৱা হৈছে একবাৰ জনাওক। মই ইয়াত চাওক ধুতি পিন্ধি লৈছোঁ। ধুতি পিন্ধিয়ে পোৱা নাই, আজি ফাৰ্ষ্ট টাইম ধুতি পিন্ধিছোঁ। চ' কেনেকুৱা হৈছে নাজানো, নিজে পিন্ধিছোঁ, কোনো দিয়া নাই। আৰু এয়া গেৰুৱা বসন পিন্ধি লৈছোঁ। এতিয়া যাম গোটেইকেইটা লগৰবিলাকৰ লগত মাজত যাম। এতিয়া গাড়ী আহি আছে আমাৰ। তো ক'ত কি হয় আপোনালোকক দেখাম। বম বম বলে বম ৰেডি হলো, আমাৰ গ্যাং ৰেডি। বল বম বল বম বল বম, হৰ হৰ মহাদেৱ। তো গাইস আপোনালোকক দেখাই গৈ আছো কি হয় কি নহয়। এইফালে আমাৰ ড্ৰাইভাৰ দাদা ৰেডি হৈ আছে। যাওঁ আপোনালোকক লগ পাই আছো এটা ভাল ডেষ্টিনেশ্যন এটাত। এতিয়া আহি পালোঁ আমাৰ আগ্ৰাথুৰি গণেশ মন্দিৰ। চ' ইয়াতে আহি কিনে মই আচৰিত হৈ গৈছোঁ। ইমান চব বলবমত অহা মানুহে হয় বেছিভাগ এতিয়া। চ' আপোনালোকক তাৰে এটা নিজৰীয়াতে দেখাই আছোঁ আপোনালোকক। চব অলপ এয়া চাওক, চব গণেশ মন্দিৰত চব ভাল লগা এটা পৰিৱেশ। চবফালে যিমান ফালে যায় গোটেইফালে আপোনাৰ বলবমত অহা ভক্তই পাব। আমাৰ কি আছে দেখা চব বন্ধু চব ভাল লাগিছে। চব বাইকত আজি ৰবিবাৰ বুলি ক'লে এখন নহওক, চব বলবম এতিয়া ইয়াতে অলপ সন্মান জনাই লওঁ। জনাই লৈ কিনে আপোনালোকক আগৰ এইবিলাক দেখাই আছোঁ অলপ। বহুত ভাল লাগিলে সেইখিনি। ভাল হয়নে মানুহে কয় যে আমাৰ ডেকাবিলাকৰ ধৰ্মৰ প্ৰতি অলপ মন কাণ নাই। চ' ইয়াত আহি সেইটো বস্তু কোনোদিন ভাবে নহয় যে আমাৰ ডেকা ল'ৰাবিলাকৰো ভগৱানৰ প্ৰতি শ্ৰদ্ধা ভক্তি চব আছে। চ' ইয়াতে সেইটো প্ৰমাণ হয়। চ' বহুত ভাল লাগিল আহি কিনে। এনেকুৱা হ'ব বুলি কোনোদিন ভাবা নাছিলোঁ। চ' এতিয়া যাওঁ আগলৈকে। আগত ক'ত কি কৰোঁ আপোনালোকক দেখাই গৈ আছোঁ। মহাদেৱৰ নাম বল 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 বল। नमो नमो जी शंकर भोलेनाथ शंकर जय त्रिलोकनाथ शंभु हे शिवाय शंकर। नमो नमो जी शंकर भोलेनाथ शंकर रुद्रदेव हे महे। हमको पार करा दो।
পালোঁ এতিয়া বেলতলা চাৰিআলি। এতিয়া বেলতলা চাৰিআলিৰ পৰা আমি এতিয়া বশিষ্ঠ মন্দিৰলৈ যাম। বশিষ্ঠ মন্দিৰত আমি কি কৰোঁ নাজানো, কেনেকুৱা কি চলে, কেনেকুৱা ধৰণৰ কি কৰে আপোনালোকক চলাই কিনে আপোনালোকক এতিয়া আমি খোজকাঢ়িম গাড়ীৰ পৰা পুৰা বশিষ্ঠ মন্দিৰলৈকে। কিমান মানুহ ভবা নাছিলোঁ, ইমান মানুহ। চ' মোক পিছফালে আপোনালোকে দেখা পাইছে কিমান মানুহ। মই মানে ভবা নাছিলোঁ এতিয়া ইমান মানুহ যে হ'ব। বহুত ডাঙৰ মেলা টাইপ হৈ আছে ইয়াতে। মোৰ পিছফালে দেখা পাইছে আপোনালোকে। চ' বহুত ভাল লাগি আছে। भोले बाबा प्यारा है, भोले बाबा का नारा है, भोले बाबा प्यारा है। बोल बम बोल बम, बोले बम बोल बम बोल बम बोल बम, बोल कमरिया बोल बम, जोर से बोलो बोल बम, प्यार से बोलो बोल बम, हंस के बोलो बोल बम, गा के बोलो बोल बम, झूम के बोलो बोल बम, नच बम भोले बम 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 भोले बम, भोले बम भोले बम बोल बम बोल बम। আহি আছোঁ এতিয়া। চ' এই পালোঁ এইবাৰ এইখিনি আপোনাৰ পালোঁ আৰ্মি হস্পিটেল, বশিষ্ঠৰ আৰ্মি হস্পিটেল 151 এইটো ৰাখক। আৰু আৰ্মি হস্পিটেলত তো ভাল এটা এক্সপিৰিয়েঞ্চ, ভাল লাগি আছে যিয়ে নহওক। মানে ইমান ভক্ত হৈছে, মানে ভাবিব নোৱাৰা ভক্ত, মানে বহুতখিনি ভক্ত। আৰু য'ত বশিষ্ঠ মন্দিৰত চাগে এইটো আৰু বেছি ঠাই খাই আছে মানুহ। তো এইটো আনএক্সপেক্টেবল হ'ব চাগে। তো ভাল এটা জাৰ্ণি, খোজকাঢ়ি আছোঁ। তো খোজকাঢ়িলেও কষ্ট নাই আৰু ইমানখিনি কষ্টখিনি কৰা মানে অভ্যাস আছে আগতে খোজকাঢ়া। তো বেছি প্ৰব্লেম নাই। চ' আৰু ইয়াতে আমি ভাবিছিলোঁ যে ল'ৰা বা আমাৰ পুৰুষ মানুহবিলাকে বেছি হ'ব, কিন্তু আমাৰ ল'ৰা মানুহৰ সমানে সমানে মহিলাও যথেষ্টখিনি আছে, ছোৱালী মহিলা বহুতখিনি আছে। চ' সিহঁতৰ যুঁজ দেখা পাই আৰু বেছি ভাল লাগিছে যে আমাৰ ল'ৰাৰ সমানে সমানে সিহঁতবিলাকে আছে। তো এতিয়া যাই থাকোঁ, ভাগৰ লাগি আছে, বেছি কথা নকওঁ। তো গৈ আপোনালোকক দেখাই আছোঁ নজৰবিলাক। পালোঁ আমি বশিষ্ঠ মন্দিৰ। বশিষ্ঠ মন্দিৰত দেখা পাইছোঁ চবফালে কেৱল চব মানুহ চব মানুহ কেৱল। এতিয়া আমি অলপ পূজা অৰ্চনা কৰিম, তাৰপৰা আমি তাৰপৰা জল ল'বৰ কাৰণে যাম। তো বলক। গাইজ, মই যিটো মানে নাজাৰা দেখি আছোঁ না আগৰ পিনে, চ' মানে ভাবিব নোৱাৰে এটা নাজাৰা, মানে ইমান মানুহ, ইমান কিবা এটা হ'ব ভবা নাছিলোঁ, একদম আনএক্সপেক্টেবল আছিলোঁ। চ' চবফালে মানুহ, খোজ দিব মানে ঠাই নাই। অ' মাই গড, আপোনালোকে আহিব কেতিয়াবা, দেখা পাব নিশ্চয়, একবাৰ দেখাই আছোঁ আপোনালোকক পাব। जय हो शंकरा आदिदेव शंकरा, तेरे जाप के बिना। এতিয়া ইয়াতে যাম আমি, ইয়াৰ পৰা জল ল'ম, কি কৰোঁ আপোনালোকক দেখাই আছোঁ পাৰ্ট। तेरे नाम की जोत ने सारा हर लिया तमस मेरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, जय त्रिलोकनाथ शंभु हे शिवाय शंकरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, रुद्रदेव हे महेश्वरा। के जन्म से भी पहले तेरा वास था, ये जग रहे या ना रहे, रहेगी तेरी आस था। क्या समय क्या प्रलय, दोनों में तेरी।
লাগিলোঁ ধূপ চাকি লগাই দি মানে ইয়াতে কি কৰিব লাগে ইয়াৰে যিটো নদী আছে নদীৰ পৰা বালা তুলি আনি কিনে মানে ইয়াতে মানে এটা শিৱৰ মূৰ্তি এটা বনাব লাগে শিৱলিংগ এটা বনাব লাগে তো সেই শিৱলিংগটোতে পূজা কৰিব পাৰে আৰু আপোনালোকে দেখা পাইছে আমি এইকেইটা শিৱলিংগ বনাইছোঁ তাতে পূজা চূজা কৰিলোঁ তো কৰি আনি কিনে তাৰ পৰা মানে এই বটল পানী ল'ব লাগে তো এই পানীটো আমি এতিয়া মানে আমাৰ তাৰে ঘৰৰ ওচৰত যিকোনো এটা শিৱ মন্দিৰ তাত শিৱলিংগত মানে এই পানীটো ঢালিব লাগিব তো এইটো কাম আমি কালি কৰিম তো আজি মানে এইখিনি ইয়াত কৰিলোঁ তো এতিয়া মন্দিৰটো অলপমান দৰ্শন কৰি গা চা ধুলোঁ আৰু ইহঁতকেইটাও গা চা ধুই আছে আমাৰ কাম প্ৰায় শেষেই হ'ল এতিয়া ইয়াতে হেৰি কৰি কিনে আগলৈকে যাওঁ কি কৰোঁ আগবাঢ়ি যাওঁ সকলোবোৰ কাম এতিয়া ওলাই আহিলোঁ মন্দিৰৰ পৰা এতিয়া গাড়ী পিনে গৈ আছোঁ বাকীবিলাক এতিয়া কৰিছোঁ এতিয়া চব কিবা পাৰ্টি যেতিয়া আমি অলপমান ৰম ইয়াতে ৰেষ্ট ল'ম ইয়াতে অলপমান কাৰণ ভাগৰ লাগিছে গোটেইকেইটাৰে অলপ বহিম ক'ৰবাত বহি কিনে আপোনালোকক লগ কৰিছোঁ কিন্তু আকৌ এতিয়া ৰিটাৰ্ণ আহি আছোঁ গাড়ীলৈকে আমি এতিয়া সময় বাজিল আপোনাৰ 12:30মান বাজিল এতিয়া কিন্তু 12:30 বাজিছে যদিও 12:30 বাজিলে লাগাই নাই কাৰণ আমি আহোঁতে যিমান মানুহ আছিলে এতিয়া যাওঁতেও মানে তাতকৈ বেছি মানুহ এতিয়া আহি আছে এতিয়াও মানে এতিয়াও আমি আহাতকৈ বেছি এতিয়া আৰু গৈ আছে মন্দিৰত তো বহুত ভাল লাগিছে মই ভবা নাছিলোঁ যে ইমান দেৰিলৈকে যে ইমান মানুহ আহি থাকিব মই ভাবোঁ আপোনাৰ পুৱালৈকে এনেকুৱা ধৰণৰ মানুহ হৈয়ে থাকে তো ভাল লাগিছে ভাল এটা ঠাইত এটা ভাল এক্সপিৰিয়েঞ্চ এটা হ'ল আৰু বলবমত যে এনেকুৱা ধৰণৰ মানুহৰ সমাগম হয় সেইটো কথা জানিব পাৰিলোঁ আৰু আপোনালোককো দেখাব পাৰিলোঁ তো জানক এতিয়া মই যাওঁ গাড়ীলৈকে আমাৰ দুটা মানে অলৰেডি হেৰাইছে সেয়া দুটা পোৱাই নাই ইয়াত দুটা চাওঁ গাড়ীলৈকে গৈছিলে নাই তো কি হয় কি নহয় চাওঁ গাড়ী তো কালি ৰাতি আহি পালোঁ ভালে ভালে ৰাতি আৰু ভিডিঅ' নবনালোঁ চ' ৰাতিপুৱা গা পা ধুই আহি পানীখিনি আমাৰ ঘৰৰ থাপনাতে থৈ দিছিলোঁ চ' এতিয়া কিনে আমাৰ ওচৰৰ এটা হৰগুৰি মন্দিৰ আছে তো তাত পানীখিনি ঢালিম তো ইয়াতে পানীখিনি ঢালি লওঁ ঢালি কিনে আপোনালোকক দেখাইছোঁ এইটো হৈছে মন্দিৰ আমাৰ গাঁৱৰে মন্দিৰ এইটো হৰগুৰি মন্দিৰ মন্দিৰত এতিয়া পানীখিনি ঢালি লওঁ কিন্তু আপোনালোকক লগ কৰিছোঁ আহিলোঁ মন্দিৰত পানীখিনি ঢালি আহিলোঁ খুব এটা ভাল লগা এক্সপিৰিয়েঞ্চ এটা খুব ভালো লাগিছে সঁচাকৈ মনটো বহুত ভাল লাগে এইবিলাক গাড়ী ক্ষেত্ৰত আৰু আপোনালোকে ন'টিছ কৰিছে চাগে মোৰ ভিডিঅ'বিলাক মানে অলপ বেছি মানে অলপ ধৰ্মমূলক মানে বেছিভাগ ভিডিঅ' মানে মোৰ সেইবিলাক ধৰণৰে আহে তো ভাল পাওঁ সেনেকুৱা এটা এক্সপেৰিমেণ্ট কৰি চবেইতো বেলেগ বেলেগ ঠাই কিবাটো চবেই দেখুৱাই ফুৰে তো মই এটা মানে অলপ ইউনিক এটা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ তো যা নহওক ভিডিঅ'টো কেনেকুৱা লাগিল জনাব যাতে আৰু ইন ফিউচাৰলৈকে আপোনালোকৰ মাজত এনেকৈ নতুন ভিডিঅ' নতুন বস্তু আপোনালোকক দেখাব পাৰোঁ বা নজনা বস্তু কিছুমান আপোনালোকক দেখুৱাব পাৰোঁ বা মই নিজেও জানিব পাৰোঁ তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ তো ভিডিঅ'টো যিমান পাৰে চাব শ্বেয়াৰ কৰিব আৰু লাইক আৰু ছাবস্ক্ৰাইবটো নিশ্চয় কৰিব তো আজিলৈ ইমানতে জয় অসম।